Please subscribe this channel and click on the bell icon. কিউব শিকাওঁতেতো মই কাইলৈ শিকাম, কিন্তু তাৰ আগত কিউবৰ বিষয়ে তোমালোকে কেইটামান বস্তু জানি লোৱাটো ভাল, যিটো মই এতিয়া তোমাক গোটেইকেইটা কৈ আছোঁ। চাৰিখন কিউবত পিচ কিছুমান থাকে। এতিয়া সৰু সৰু আমি পিচ উঠিছোঁ, এইবোৰ কিছুমান নাম থাকে। সেইবোৰ নামবোৰ জানিলে আমাৰ মানে ইজি হয় চল্ভ কৰিবলৈ। তেতিয়া মানে তুমি নেটত চাৰ্চ কৰিলা, এইটো কি ফৰ্মুলা লাগিলে, তুমি ফৰ্মুলাটো দেখিলে গম পাবা মানে কেনেকৈ মাৰিব লাগিব। এলগৰিদম বুলি কয় এইটো, ফৰ্মুলা নহয় আচলতে। এতিয়া ফৰ্মুলা বুলি কওঁ আমি অসমীয়া যেতিয়া। সেইকাৰণে এতিয়া চোৱা, তোমাৰ মই বস্তুবোৰ দেখুৱাইছোঁ কি কোনটো কি হয়। কিউবত 3 ধৰণৰ পিচ থাকে। এটা হৈছে কৰ্নাৰ, এটা এজ, এটা চেণ্টাৰ। ইয়াত এতিয়া চেণ্টাৰ 6টা আছে। এইটো মাজৰ ৰেড চেণ্টাৰটো, তাৰপাছত হোৱাইট চেণ্টাৰ, তাৰপিছত অৰেঞ্জ চেণ্টাৰ, তাৰপিছত এইটো য়েল্ল' চেণ্টাৰ, তাৰপিছত এইটো গ্ৰীণ চেণ্টাৰ, তাৰপিছত এইটো ব্লু চেণ্টাৰ। টোটেল 6টা চেণ্টাৰকেইটা হ'ল। এতিয়া তাৰপিছত থাকে এজ। এজ ইয়াত 8টা থাকে ক'বলৈ গ'লে, কিন্তু তাৰ কালাৰৰ ওপৰত ডিপেণ্ড কৰি মানে টোটেল বেছি হয় বাৰু। তথাপি এজ কোনকেইটা মই দেখুৱাইছোঁ চোৱা। আৰু এটা কথা, তোমাৰ চেণ্টাৰটোত জাষ্ট এটা কালাৰ থাকে। ইয়াত ব্লু, অকল ব্লু। ইয়াত ৰেড, অকল ৰেডে আছে মাজৰটোত চোৱা। অকল এটাই কালাৰ আছে, আৰু ইয়াৰ চাইডে তাতে ক'তো মানে একো ধৰণৰ কালাৰ নাই। সেইবোৰ চেণ্টাৰ, অকল ওৱান কালাৰ থকাবোৰ চেণ্টাৰ। তাৰপিছত এজবোৰত সদায় 2টা কালাৰ থাকিব। চোৱা, এইটোত 1, 2, 3 এই বস্তুটোত 3টা কালাৰ আছে। এইটো এজ নহয়। এইটো চোৱা, এইটোত কি আছে, এইটো হোৱাইট আৰু গ্ৰীণ 2টা আছে। দেন এইটো কি হয়, এজ হ'ব। ঠিক তেনেদৰে এইটো এজ, ৰেড আৰু হোৱাইট, য়েল্ল' আৰু ৰেড, ব্লু আৰু য়েল্ল', অৰেঞ্জ আৰু য়েল্ল', গ্ৰীণ আৰু অৰেঞ্জ, এইবোৰে হৈছে এজ। এজ তেনেকৈ বহুত থাকিব পাৰে, 1, 2, 3, 4। এটা ফেচত তোমাৰ 1, 2, 3, 4টা থাকে এজ। তাৰপিছত ইয়াতো 4টা, তেনেকৈ কাউণ্ট কৰিলেতো বহুত হয়। তাৰপিছত এজটো চিনি পাইছা ন, সেইটো এজ হয়, বুজিলা। তাৰপিছত থাকে আৰু এটা হৈছে কৰ্নাৰ। কৰ্নাৰবোৰত 3টা কালাৰ থাকে। মই 3টা বস্তু থাকে বুলি কৈছিলোঁ, এটা চেণ্টাৰ, এজ আৰু কৰ্নাৰ। চেণ্টাৰত এটা কালাৰ, এজত 2টা কালাৰ, কৰ্নাৰত 3টা কালাৰ। এজবোৰ চিনি পালা, চেণ্টাৰ চিনি পালা, আৰু এতিয়া লাগে জাষ্ট কৰ্নাৰ। এজ আৰু কৰ্নাৰ মানে চেণ্টাৰৰ বাহিৰে যিকেইটা মানে পিচ বাকী থাকিব, সেইটো হৈছে কৰ্নাৰ। কৰ্নাৰবোৰ এনেকুৱা এটা কালাৰ মানে অৰেঞ্জ, হোৱাইট আৰু ব্লু, এইটো হৈছে কৰ্নাৰ। গ্ৰীণ, অৰেঞ্জ, হোৱাইট, এইটোও হৈছে কৰ্নাৰ। য়েল্ল', ৰেড, গ্ৰীণ, এইটো কৰ্নাৰ। এতিয়া তোমালোকে পিচবোৰ কোনটো কি কয় এইটো চিনি পাই গ'লা।